মোবাইল ৰিচাৰ্জ কৰিবলৈ হ'লেই আপোনালোকে কি কৰে? নিশ্চয় ৰিচাৰ্জ ভৰোৱা দোকানত গৈ ৰিচাৰ্জ ভৰাই নহয় জানো? আজি মই আপোনালোকক ক'ম দোকানলৈ নোযোৱাকৈয়ে কেনেকৈ নিজৰ মোবাইলতে অকল আপোনাৰে নহয়, আপোনাৰ ঘৰৰ সকলোৰে ৰিচাৰ্জ কৰিব পাৰে মাত্ৰ 1 মিনিটত। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ চাই থাকক। মোবাইল ৰিচাৰ্জ কৰিবৰ কাৰণে আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে ফোনপে'। ফোনপে' এপ্লিকেশ্যনটো প্লে' ষ্ট'ৰত পাই যাব, তাৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। তাৰ পাছত ফোনপে' এপ্লিকেশ্যনটো অ'পেন কৰিব। ফোনপে' এপ্লিকেশ্যনটো অ'পেন কৰাৰ পাছত এনেধৰণে আহিব। ইয়াত আপোনালোকে তললৈ আহিব। তললৈ আহিলে দেখিব ৰিচাৰ্জ এণ্ড পে' বিলছ। তাত প্ৰথমতেই আছে মোবাইল ৰিচাৰ্জ। মোবাইল ৰিচাৰ্জত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে য'ত আপোনাৰ ৰিচাৰ্জ কৰিব বিচাৰিছে সেই নাম্বাৰটো ইয়াত টাইপ কৰিব। নাম্বাৰটো টাইপ কৰাৰ পাছত কিমান টকা ৰিচাৰ্জ কৰিব ইয়াত আপোনালোকে টাইপ কৰি দিব। ধৰি লওক 50 টকাৰ। ইয়াত 50 টকা টাইপ কৰিব। তাৰপিছত তললৈ আছে চাওক ভীম UPI ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড। ডেবিট কাৰ্ডেদি ৰিচাৰ্জ কৰিবৰ কাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ATM কাৰ্ডখনৰ ওপৰত থকা নাম্বাৰকেইটা ইয়াত টাইপ কৰিব। তাৰপিছত ATM কাৰ্ডখনৰ তলতে থাকিব এক্সপায়াৰ ডেট। তাত থাকিব মান্থ আৰু ইয়েৰ। তো আপোনালোকে ইয়াত মান্থত টাইপ কৰিব আৰু ইয়েৰতো টাইপ কৰিব। তাৰ পাছত আছে CVV। CVV হৈছে আপোনালোকৰ ATM কাৰ্ডখনৰ বেক চাইডে থাকিব 3টা সংখ্যা। সেই 3টা সংখ্যা ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত তলত আছে ৰিচাৰ্জ বুলি, ৰিচাৰ্জত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইললৈ এটা OTP যাব। সেই OTPটো ইয়াত টাইপ কৰাৰ লগে লগে আপোনালোকৰ মোবাইল ৰিচাৰ্জটো কমপ্লিট হৈ যাব।